আজি বন্ধ দিনত ভাবিলোঁ পুৰা সেউজীয়া শাক পাচলি খাম। সেউজীয়া শাক পাচলি বুলি কৰিবলৈ এতিয়া আৰু কি আছে, ঢেকীয়া শাক হৈছে, লগতে আৰু কচু। লগৰজনী ৰুমৰ একদম ঠিক কাষতে পথাৰ এখন আছে আৰু পথাৰত চাওকচোন কিমান ধুনীয়া হৈ আছে ঢেকীয়াবোৰ, লগতে কচুৰো আছে। কিন্তু কচুবোৰ এতিয়া বৰষুণ পৰাৰ কাৰণে খজুৱাই, তথাপিও মানে দেখি নাকাটাকে থাকিব নোৱাৰিলোঁ আৰু কেইডালমান লৈ আহিলোঁ। আজি ভাবিলোঁ মাংস আৰু কচুৱেদি খাম। আগতে যেতিয়া মায়ে ঘৰত সেউজীয়া শাক পাচলি বনায়, কচু, ঢেকীয়া, লাই, আমি ভণ্টি আৰু মই ভাত খাবলৈ নিবিচাৰোঁ। আৰু যোনদিনাখন আমাৰ ঘৰত সেউজীয়া শাক পাচলি বনায়, সেইদিনাটো আমি মাক পূৰা বকোঁ, এইবোৰ আমি নেখাওঁ, ভাত খাব নোৱাৰোঁ। তেতিয়া আচলতে আমি সৰু থকাৰ কাৰণে ভাল নলগা আছিল, কিন্তু এতিয়া বয়সৰ লগে লগে এই দালিবোৰ ভাল নলগা হ'ল। সেউজীয়া শাক পাচলিবোৰে খাই ভাল লাগে। আৰু ক'ত আজি বজাৰলৈ গ'লে ঢেকীয়া, ছজনা এইবোৰ ওলাইছে নাই এইবোৰহে চাওঁ। দালিৰ প্ৰতি ইমান ভাল ভাৱ এটা নাই আজিকালি, বয়সৰ লগতে হয় চাগে এইবোৰ, ইমান গম নাপাওঁ। চাওকচোন কিমান ধুনীয়া হৈ আছে, লগতে মানিমুনি, সৰু মানিমুনি, কিন্তু মানিমুনিবোৰ গুটি লাগিলে টিটিকি হয়। তথাপিও বতৰত ঘৰলৈ যদিও মনত পৰিছে, কিন্তু যাব নোৱাৰোঁ, উপায় নাই। এয়ে আছে লগত আপোন বুলিবলৈ, কাৰণ মানুহজনো অকণমান দূৰত থাকে। ঘৰৰ পৰাতো কোনো আহিব নোৱাৰে, বিহু বতৰত ময়ো যাব নোৱাৰোঁ। গতিকে ভাবিছোঁ এইবাৰ বিহু প্ৰগ্ৰাম এই লগতে চাওঁ, সময়বোৰ পাৰ কৰিম, লগতে মানুহজনকো এপাক লগ কৰি আহিম। কাৰণ মানুহজন মোৰ নিচেই ওচৰতে থাকে গুৱাহাটীত, মই থাকোঁ বঙাইগাঁৱত। কচু আৰু ঢেকীয়া কাটি হোৱাৰ পিছত তাই ক'লে একাপ চাহ খাই যাবি, কাৰণ তাই বোলে বহুত সৰু সৰু কাটা বিস্কুট আনিছে। এয়া চাওকচোন ইমান সৰু, সেই বিস্কুটকেইটা দেখাবৰ কাৰণে তাই মোক চাহ দিছে। কাৰণ মই তাইক ক'লোঁ যে মই চাহ খাই গৈছোঁ, ৰাতিপুৱা 9টা বজাত গৈছিলোঁ তাইৰ ৰুমলৈ। তথাপিও মানে বিস্কুটকেইটাৰ কাৰণে তাই চাহ খাবলৈ দিছে। আৰু ইয়াত চাওকচোন ওচৰৰে মানুহ এঘৰত ইমানেই ঘন ঘনকৈ লাৰু লাগিছে, মই মানে আচৰিত হোৱাতকৈ বেছি হাঁহিহে ধৰিলে। কাৰণ ইমান ঘন ঘনকৈ লাৰু লগা মই আগতে দেখা নাই, হয়তো ক'ৰবাত থাকিব পাৰে, কিন্তু মই দেখা নাই, মানে ফাৰ্ষ্ট দেখিলোঁ। ঢেকীয়া আৰু কচুবোৰ লৈ মই ৰুমলৈ গুচি আহিলোঁ। আৰু এই ৰাস্তাটো এপাক ঘূৰিলে মোৰ ৰুমটো পায়গৈ, অকণমান দূৰত আছে, ইমান ওচৰত নহয়। এয়া আহি মাংসবোৰ ভালকৈ ধুই ল'লোঁ। ধুই কৈ তাত ৰংবোৰ অলপ বেছিকৈ দিছোঁ, কাৰণ মই ৰেড চিলি নাখাওঁ। ৰেড চিলি নোখোৱাৰ লগতে মই মছলাও ইমান নাখাওঁ, খালে মোৰ পেটটো বহুত দিগদাৰ কৰে। সেইটো কাৰণে আদা, নহৰু, জলকীয়া আৰু জালুক এইকেইটাই মই ইউজ কৰোঁ মাংসত। ভাবিছিলোঁ আজি মই বনোৱা ৰেচিপিটো আপোনালোকক দেখাম। সকলোতো জানেই বনাবলৈ কচু আৰু মাংস, কিন্তু মই কেনেকৈ বনাওঁ এইটো দেখাম বুলি ভাবিছিলোঁ। কিন্তু মানুহজনে ফোন কৰাৰ কাৰণে ভিডিঅ' ক্লিপকেইটা লোৱা নহ'ল, গতিকে পিছত যদি বনাওঁ মই আপোনালোকক দেখাম।